खोजो खोजोते आली पूछो पूछोते आली बाबू हो ओहिरा का घर कति दूरारे। বন্ধুসকল আজি আমি আহি উপস্থিত হৈছিলো মৰিয়নি এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশত পৰিবেষ্টিত চুকাফা উদ্যানত আৰু এই চুকাফা উদ্যানৰ পৰিৱেশটো আপোনালোকক দেখাবৰ চেষ্টা কৰিছো। মানে আজি আহি সঁচাকৈ ইয়াত নষ্টালজিক হৈ গৈছো। কাষত নিজৰা এখন বৈ গৈছে আৰু ইয়াতে আমি আজি এটা সুন্দৰ দিনত আজি আহি এই প্ৰাকৃতিক পৰিৱেশত আজি উপস্থিত হৈছিলো আৰু ইয়াৰ কাষতে গোটেই গছ গছনি আৰু ইয়াতে পাহাৰ কাটি কাটি খুব ধুনীয়াকৈ ইয়াত এটা ধুনীয়াকে এটা পৰিৱেশটো দিয়াৰ চেষ্টা কৰিছে আৰু ইয়াৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মানুহ ইয়াতে আপোনালোকে এই উদ্যানখন চাবলৈ আহে আৰু চুকাফা উদ্যানখনৰ বিষয়ে আমি জনা নাছিলো। আজি ফাৰ্ষ্ট টাইম ইয়াত আহি উপস্থিত হৈছোহি। তো আজি সেই আহি পিনে ভালেই লাগিছে, খুব ভাল লাগিছে আৰু ইয়াতে বটিং কুলিঙৰ ব্যৱস্থাও ৰাখি দিছে, বটিঙো কৰিব পৰা যায় আৰু লগতে আমি ওপৰলৈ যাম, ওপৰলৈ গৈ আপোনাৰ বাকী পৰিৱেশটো আপোনালোকক দেখাম। তো বন্ধুসকল বহুত মানে এটা আশা আৰু হেঁপাহ পুহি ৰাখিছিলো যে এনেকে নেচাৰেল পৰিৱেশত আহি ক'ত পাম বিচাৰি আছিলো, কিন্তু হঠাৎ আমি গম পালো যে এনেকুৱা এটা মৰিয়নি এনেকুৱা এটা ধুনীয়া ঠাই উদ্যান এখন আছে বুলি। তো আমি আজি আহি গলো। তো বাকীখিনি আমি আগলৈ যাম আৰু বাকীখিনি পৰিৱেশখিনি দেখাম। লগতে আমাৰ যি যোৰহাটৰ ফেমিলিটো আহিছে, চ' আপোনালোকক বাকীবোৰৰ লগতো ইন্ট্ৰডিউচন কৰি দিম। চাই থাকিব ব্লগটো। থেংক ইউ। কনফিডেণ্টলি আৰু আপোনালোকে চাই থাকিব ব্লগটো। এয়া নৱভাগৰ মামা, এয়া হাই বুলি দিয়ক। এয়া নৱ, এয়া বৰমা আহিছে আৰু বাইদেউ ল'ৰা এয়া লকেশ আৰু ভাইটি আৰু নৱৰ সৰু ছোৱালীজনী এয়া টিকলি। হাই বুলি দি দিয়া সকলোকে। নৱ কিবা ক'ব নেকি? আপুনি কিবা এটা কওক। ভালে লাগিছে, ইয়ালৈ আহি প্ৰথমবাৰ আহিছো। প্ৰথমবাৰ অহা হৈছে আৰু আমি যিহেতু নৱৰ কাৰণে আহিব যি পালো মানে গম পোৱা নাছিলো নৱহঁতৰ মানে ঘৰ ইয়াতে আৰু গম পালো যে ইয়াতে ধুনীয়াকৈ উদ্যান আছে। তো ইয়াতে আহিবলৈ মানে ভাল লাগিল আৰু নৱৰ মাক আগতে আহিছে। তো তাৰ মানে কিবা এটা ক'ব মানে ভালেই লাগিলে ইয়ালৈ আহি, দ্বিতীয়বাৰলৈ আহিছো এতিয়া। হয় হয় হ'ব আৰু ইমানেই। ধন্যবাদ আৰু মাঘ বিহুৰ শুভেচ্ছা জনাই দিয়ক। শেহতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ। তো আমাৰ গোটেই ফেমিলি, যোৰহাটৰ ফেমিলি আৰু নৱহঁতৰ ফেমিলি আপোনালোকক দেখালো। বহুত দিন ভাবি আছিলো ইয়ালৈ আহিমকে আৰু আজি এটলিষ্ট অহা সম্পূৰ্ণটো সাৰ্থক হ'ল। তো চব ব্লগটো চাই থাকিব আৰু বাকীখিনি আমি ওপৰলৈ যাম আৰু বাকীখিনি আপোনালোকক দেখাই আছো। বন্ধুসকল আমি ওপৰলৈ যাম আৰু যিহেতু আমি আহিলে মানে আমি গোটেই পৰিৱেশৰ আনন্দ লওঁ। তো আমি এতিয়া ধৰ ওপৰত মানে গৈ মেলি আপোনালোকৰ ওপৰৰ পৰা যিখিনি পৰিৱেশটো কেনেকুৱা লাগে দেখিবলৈ, এতিয়া নৱৰ লগত গৈ আছো। নৱই আমাক মানে ধৰ লৈ গৈছে আৰু নৱৰ লগত যাম আৰু আপোনালোকৰ পৰিৱেশটো দেখাম আৰু। তো মানে মই আহিলে মানে বহুত দিন মূৰত মানে আহিলে মানে মই যেনি প্ৰিপেয়াৰ কৰো। আজি ইয়াত আহি কিবা বেলেগ এটা ভাল লাগিছে। তো বিশেষকৈ গোটেই পাহাৰ কাটি আৰু ইয়াত নেচাৰেল পৰিৱেশত বস্তুবোৰ বনাইছে ন। এতিয়া আমি চিৰি বগাই গৈ আছো আৰু নৱৰ লগত। আৰু ইয়াত 4টা বজাত বন্ধ হ'ব বুলি আমি ভাবিছো। 4টা বজাত বন্ধ কৰি দিয়ে আৰু তাৰ আগতে আমি ইয়াৰ পৰিৱেশৰ আনন্দটো লৈ ল'ম। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক এইডোখৰ ঠাই চাবলৈ আহিছে। লোকসকল ইয়াত আহি এটা নতুন বস্তু এটা আৱিষ্কাৰ কৰিলো, ৰৌপৱে। নৱ এইটো ৰৌপৱে ন? ইয়াত ৰৌপৱে হয়। তো ইয়াৰ পৰা কানেক্ট লাগি আছে সিটো চাইডলৈ। তো এতিয়া এই বস্তুটো চালু নাই কৰা চাগে, নহ'লে ৰৌপৱে মজা ল'লোহেঁতেন। এতিয়া আই লাভ ইউ চুকাফা বুলি দিয়া আছে। ইয়াতে আমি ফটো ল'ম। এতিয়া আমি একদম ওপৰত আহি শীৰ্ষস্থানত পাইছো। এতিয়া ইয়াৰ পৰা ভিউজটো চাওক কিমান ধুনীয়া, গোটেই গ্ৰীনেৰী লাগিছে। আগলৈ গৈ আছো। বন্ধুসকল বহুত দিন মানে আজি একদম চুকাফা উদ্যানৰ একদম টপ ফ্ল'ৰত আহি গলো আৰু ইয়াৰ পৰা আপোনাৰ নজাৰাটো আপোনাক দেখাই দিম। ইয়াত দেখিছে আই লাভ চুকাফা, কি ধুনীয়াকৈ ইয়াত লিখা আছে আৰু আমি ইয়াত দুটামান ফটো লৈ ললো আৰু ফটোখিনি আপোনাৰ ইনষ্টাগ্ৰামত চাবলৈ পাব। তো আজি এই উদ্যানখনত ৰৌপৱে আছে। ৰৌপৱেৰ ব্যৱস্থাটো যদি ৰৌপৱেৰ সুবিধা থকাহেঁতেন তেনেহ'লে উঠিলোহেঁতেন। তো আজি অভিয়াছলি বহুত কম সময় লৈ আহিলো। তো এতিয়া আপোনালোকক টপ ফ্ল'ৰ পৰা আপোনাক ভিউজটো দেখাম। নহ'ল বাবা।
এতিয়া আমি ফটো চটো লৈ ললো ওপৰত গৈ আৰু আপোনালোকৰ ভিউজটো দেখালো আৰু দুটামান চেলফি লৈ ললো সেইটো আপোনালোকে ইনষ্টাগ্ৰামত চাবলৈ পাব তো বন্ধুসকল আমি এতিয়া তললৈ গৈ আছো বহুত মানে ডাউন হয় তো এতিয়া আমি বহুত সাৱধানে যাব লাগিব আৰু নবৌ এতিয়া বহুত স্পীডত আহি আছে মানে স্পীড হৈ যায় আৰু স্পীড কৰিব নালাগে স্পীড হৈ যায় আৰু বাকীখিনি আমাৰ ভাইটিহঁতি আগলৈ গ'লগৈ আৰু আমি নেচাৰ পৰিৱেশৰ মজা ল'বলৈ ওপৰলৈ গুচি গ'লো আৰু তাৰ পৰা নামোতে মজা ওলাইছে এতিয়া আমাৰ এতিয়া অ অ এতিয়া আমি সেয়া ইয়াত বটিং কৰিম বুলি ভাবি আছো আৰু বৰ্মাক মানে এতিয়া এগ্ৰী কৰিব লাগিব ভাইটিয়ে দিয়া নাই চাগে নিদিয়ে অ তো এতিয়া আমি যামগে আৰু মোৰ বেটেৰীও ল' হৈ গৈছে আৰু আমাৰো এনাৰ্জি ল' হৈ গৈছে গাইজ তো এতিয়া আমি ইয়াতে আমি সমাপ্ত কৰিব লাগিব ব্লগটো আপোনালোকে চাহ তাহ খাব লাগিব আমি ঘৰৰ পৰা পিঠা পনা নবৈ লৈ আনিছে পিঠা পনা অ কি আনিছে নবৌ কৈ দিয়ক ৰুটি আনিছো অ শুকান ৰুটি তাৰ পাছতে মায়ে লাল চাহ আনিছে ঘৰৰ মায়ে তাৰ পাছতে শাহু মায়ে পিঠা পনা আনিছে খাম আৰু সঁচাই দেই আপোনালোকো আহিব এই ঠাইডোখৰ ফুৰিবলৈ এবাৰ হলো নৱবৰ্ষৰ তাক মুহূৰ্ত আজি আহি গলো নৱৰ কাৰণে আজি আহিব চান্স পালো ইয়াতে চ' বন্ধুসকল ইয়াতে আমি বহুত ফান কৰিলো আৰু সকলোৰে লগত তাৰপিছত আমি ব্লগটো ইয়াতে শেষ কৰিব লাগিব আমি 4টা বজাত ইয়াত বন্ধ কৰিব বুলি শুনিলো অসমৰ বৰখনিকৰ চুকাফাই উদ্যান আজি যোৰহাট মৰঙীয়াল বুলি কয় ঠাইডোখৰ তো ইয়াতে আমি বহুত অপেক্ষাৰ অন্তত ইয়ালৈ আহিছিলো আৰু আপোনালোকক আজি এই ব্লগটোত আজি মৰঙীয়ালৰ চুকাফা উদ্যানখন দেখাবলৈ কেনে পালে ব্লগটোত আপোনালোকে যদি নিজে আহে আৰু আপোনালোকে এই ঠাইডোখৰ নিজে উপভোগ কৰিব পাৰিব নেচাৰেল পৰিৱেশত খুব ভাল লাগে চ' ইয়াতে আমি ব্লগটো শেষ কৰোঁ চাই কেনে পালে জনাবলৈ একদম নাপাহৰিব পুনৰ এটা ব্লগত লগ হ'ম ধন্যবাদ জয় আই অসম